এজন মানুহ বাৰু কিমান বছৰ জীয়াই থাকে 60-70 মই ভাবোঁ এজন মানুহ সিমান বছৰ জীয়াই থাকে যে সেই মানুহজনক লগ পোৱা ব্যক্তিসকল যিমান বছৰ জীয়াই থাকে কাৰণ লগ পালেহে আমি সেই মানুহজনৰ কথা ডিসকাস কৰিম লগ নাপালে অকমান সেই মানুহজনৰ বিষয়ে আলোচনা কৰিবলৈ অকমান টান লাগে কাৰণ যে আমি লগেই পোৱা নাই তেওঁৰ কথা আমি নাজানোৱে আৰু আজি আসলতে আমাৰ ঘৰত শহুৰ দেউতাৰ বছৰীয়া শ্ৰাদ্ধ আছিল হেহে মই মালাডাল গাঁঠি থাকোতে এই কথাটোৱে মোৰ মনলৈকে আহিছিল আৰু এই যে অপৰাজিতা ফুলপাহ নীলা আৰু বগাৰ কম্বিনেশ্যন খুব ধুনীয়া লাগিছে আসলতে আমি প্ৰকৃতিৰ পৰা কালাৰ কম্বিনেশ্যন শিকিবলগীয়া আছে আৰু যেহেতু ঘৰত শ্ৰাদ্ধ অকমান ধুনা দিছো ধুনা দিলে ভাল লাগে বাৰু মনটো অকমান পজিটিভ ভাইব এটা আহে বাৰু আগৰ পৰাই দিছিলো আৰু আজিও দিছো ইফালে আমাৰ শ্ৰাদ্ধৰ কাম প্ৰায় শেষ হৈছে যেহেতু মানুহ বেছি অহাও নাছিলে গতিকে সোনকালে শেষ হৈ গ'ল আৰু পিছবেলালৈকে মই আহিলো জুডিঅলৈকে মোৰ কেইটামান বস্তু ল'বলগীয়া আছিলে আৰু আহি একেবাৰে কাপোৰে চাইছো চাও বাৰু কি লও আৰু ইফালে জুডিঅত ধুনীয়া ধুনীয়া কালেকশ্যনো আহিছে আগতে ডাঙৰ মানে কাপোৰবিলাকহে আছিলে যেনেকৈ এম হওক বা এক্সেল হওক এতিয়া কিন্তু এক্সেল সাইজৰ কাপোৰ আহি গৈছে ক্ষীণ মানুহৰ কাৰণে মানে সুবিধা হ'ব আৰু মই পিছে যতেই নাযাও কিয় এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাক মানে দেখিলে মই ৰ'ব নোৱাৰো ভাল লাগে আৰু কিবা এটা সৰু বস্তু এনেকুৱাকে দেখিলে আৰু প্ৰায় এঘণ্টামান ঘূৰি মই এটা পাৰফিউম হে কিনিলো মোৰ তেনেকুৱাই হয় বস্তু মোৰ পছন্দ নালাগে মানে বহুত চাই চিতিহে মই বস্তু লওঁ লাগিলে মই নলওৱে নালাগে মোক কিন্তু দেৰিকে হলেও মোৰ ভাল লগাটোহে মই লওঁ বাৰু আজিলৈকে ইমানে বাই